Hello everyone, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল আজি মানে শিৱৰাত্ৰিৰ অকমান ব্লগিং কৰিম মানে আজি কি ৰাতি গান চাব যাম ইয়াতে আমাৰ ভাইটি আছে সৰু ভাইটি আৰু এইটো হৈছে মুনু হাজবেণ্ডৰ কপাল বেয়া গাইছ যেহেতু সি আজি মানে গান চাব যাব নাপায় কাৰণ তাৰ ডিউটি আছে মই কিন্তু গাইছ পুৰা এনজয় ল'ম তাই পুৰা ডিউটিত এনজয় লৈ থাকো গাইছ আৰু আমি গান চাব গ'লে অকণমান হ'লেও আপোনালোকক ভিডিঅ' ক্লিপ কৰি ল'ম আৰু দেখুৱাই থাকিম কেনেকুৱা কি হয় কেনেকুৱা কি নহয় আৰু তাতে গৈও মানে অকণমান চাৰিওপিনে দেখুৱাম কিমান মানুহ হয় নহয় তো আপোনালোকে চাই থাকিব লাষ্টলৈকে তো গাইছ আমি এতিয়া ৰেডি হ'লোঁ যাবৰ কাৰণে গান চাব এয়া আমাৰ লগত ওলাইছে জেঠি হাই ক হাই আমি গান চাব যাব ওলাইছোঁ আৰু এইপিনে এয়া ভাইটি আৰু মুনু পুৰা ৰাস্তা ভিডিঅ' কৰাত লাগি গৈছে গাইছ কি বা চাই আছে তো আমি তাতে যাই আছোঁ তো যাই কিনে দেখাম দেই কি হৈ আছে তাতে চাৰিআলিত আহি পালোঁ আৰু ইয়াৰ পিছপিলে হৈ আছে তো এইপিনে আমি ৰাস্তা দি যাম তো এদি যাই কেনে পাম আমি মন্দিৰ য'ত গান হ'ব আজি তো দেখুৱাই দেখিম দেই লাইটে হৈছে এইপিনে দোকানবিলাক বন্ধই কৰা নাই চাওক দোকান এতিয়াও আছে এইখন এখন দোকান আৰু ইপিনেও আছে ইপিনে দোকান লাইটৰ ফ'কাছ আহি আছে না গাইছ তো তাতে হৈ আছে গান আজি ৰাতিৰ গান গাইছ এয়া আমি আহি পালোঁ ফাইনেলি ইপিনে চাওক পুৰা ধুনীয়াকৈ মানে লাইটিঙৰ ব্যৱস্থা কৰা হৈছে তো ইপিনে দোকান মিঠাইৰ দোকান আছে ইপিনে ঘুগুনি পকৰাৰ দোকান পুৰা ৰাতিকাল কি ধুনীয়াকৈ দোকানবিলাক দি দিছে আৰু এতিয়া আমি এণ্ট্ৰি কৰিম পূজালে গানৰ ইপিনে চাওক পুৰা মানে ব্যৱস্থা কৰি আছে আৰু লাইটিঙৰ তো ইপিনে দোকান মিঠাইৰ দোকান ফাইনেলি আমি আহি পালোঁ তো ইয়াতে এতিয়া মানে এইবিলাক কাপোৰৰ কম্বিনেশ্যনবিলাক কৰি আছে তো চাওক মানে ব্যৱস্থা কৰি হ'ব আৰু মানে ৰেডি কৰি আছে আৰু এই গৌৰৱ লোকসকলৰ ফাইনেলি মানে ইমান গোটেই ফুল নাচালোঁ আৰু আজিলৈ ইমানে আছিলে আৰু নহয় আৰু মানে আজি নহয় আৰু দেই গাইছ নাটক চাটক নহয় আৰু গাইছ আমাৰ গাইছ আমাৰ নাটক চোৱা হৈ গ'ল আজি আমাৰ এইখিনিতে মানে নাটক আছিলে আৰু এতিয়া আমি ঘৰত যাওঁ আৰু আজিলৈ টাটা বাই বাই তো গাইছ আমি এতিয়া ঘৰত আহিলোঁ আহি মানে এতিয়া শুম এয়া ফেমিলি মোৰ তো এতিয়া আমি শুম তো আজিলৈ বাই বাই